कहानी के सिर्फ 2 ही सिरे होते हैं, अच्छाई या बुराई। लेकिन हमारी ये सोच गलत है शायद। हेलो फ्रेंड्स, पिक्योरशोলৈ আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই সুজাতা। পূজাৰ সময়তে এখন নতুন হিন্দী সিনেমা চালোঁ আৰু সিনেমাখনৰ নাম হৈছে বিক্ৰম বেধা। বিক্ৰম বেধা হৈছে 2017 চনৰ তামিল একে নামৰ সিনেমাখনৰ ৰিমেক আৰু এই সিনেমাখনৰ ডিৰেকশ্যন কৰিছে একেজন পৰিচালকে যিকেজনে তামিল সিনেমাখনৰো পৰিচালনা কৰিছিলে। তেওঁলোক হৈছে পুষ্কৰ আৰু গায়ত্ৰী। এখন হৈছে এখন একশ্যন থ্ৰিলাৰ ফিল্ম আৰু যিসকলে অৰিজিনেল যিখন তামিল সিনেমাখন চাইছে তেওঁলোকে নিশ্চয় জানে যে এখন সিনেমা হৈছে ফকলোৰ বেছ এখন সিনেমা। ফকলোৰ বিক্ৰম বেধা আপোনালোকে নামটো শুনিছে, বিক্ৰম বেতালৰ নিচিনা নিশ্চয় লাগিছে। বেতাল পচিজি বুলি এটা ফকলোৰ আছে ভাৰতত, সেই ফকলোৰৰ কাহিনীটোৰ ওপৰত আধাৰ কৰি এখন সিনেমা বনোৱা গৈছিলে আৰু তামিল সিনেমাখনৰ মূল চৰিত্ৰত অভিনয় কৰিছিলে মাধৱন আৰু বিজয় সেতুপতিয়ে। সিনেমাখনৰ প্লটটো এখন সিনেমাটো একেই, ৰিমেকখনতো, আৰু প্লটটো হৈছে এজন কোপ থাকে আৰু এজন গেংষ্টাৰ থাকে, মাত্ৰ ঠাইখিনি বেলেগ। তামিল সিনেমাখনতকৈ ঠাইখিনি হিন্দী সিনেমাত বেলেগ হৈছে। ইয়াত লক্ষ্ণৌ আহিছে ঠাই হিচাপে আৰু লক্ষ্ণৌৰ এজন গেংষ্টাৰ হিচাপে ঋতিক ৰোশন বেদাৰ ৰূপত থাকে আৰু এজন পুলিচ বিষয়া হিচাপে সaifalikhan থাকে বিক্ৰমৰ ৰূপত। আৰু সেয়া একেধৰণৰ ষ্টৰী যিটো আমি প্ৰায় চিনেমাবোৰ দেখি থাকোঁ, কোপ আৰু গেংষ্টাৰৰ মাজৰ যিখন লুকা ভাকু যিখন খেল, সেইখন খেলৰ মাজে এই চিনেমাখনৰ কাহিনী আগবাঢ়ে। কিন্তু দেখাত প্ৰায় একেধৰণৰ ক্লিচে জাতীয় কাহিনী নিচিনা লাগিলেও আচলতে যিহেতু এখন চিনেমা ফকলোৰ ইনস্পায়াৰ্ড। মোৰ মনত আছে যেতিয়া আমি সৰু আছিলোঁ তেতিয়া বিক্ৰম বেতাল বুলি এখন চিৰিয়েল আছিলে, দূৰদৰ্শনত দিছিলে। বিক্ৰমে বাৰে বাৰে ৰজাজনে বাৰে বাৰে বেতালক ধৰি আনিব বিচাৰে আৰু বেতালে বাৰে বাৰে বিক্ৰমক এটা এটা সাধু কয় বা এটা এটা টুইষ্ট থকা এটা ষ্টৰী কয় আৰু সেই ষ্টৰীটোৰ শেষত এটা পাজল থাকে, সেই পাজলটো বিক্ৰমক ছল্ভ কৰিব দিয়ে। ঠিক একেধৰণে ইয়াতো যিজন বেদা, যিজন গেংষ্টাৰ, তেওঁক ঋতিক ৰোশনক বাৰে বাৰে saifalikhanে ধৰি আনে, বাৰে বাৰে তেওঁ কৰায়ত্ব কৰে। কিন্তু বিভিন্ন ধৰণৰ উপায়েৰে তেওঁ কৰায়ত্ব কৰাৰ পিছত ঋতিক ৰোশন তেওঁক এটা পাজল থকা এটা হাতৰ ভাঙিবলৈ কয়, এটা ষ্টৰী কয় আৰু সেই ষ্টৰীটো সিনেমাখনত আগবাঢ়ি গৈ থাকে আৰু তাৰ পাছত সেই পাজলটো উত্তৰ দিবলৈ গৈ বিক্ৰমে বাৰে বাৰে বেদাক নিজৰ হাতৰ পৰা হেৰুৱাব লগা হয়। চ' দিছ ইজ এ ভেৰি ইণ্টাৰেষ্টিং ষ্টৰী আৰু সেই ষ্টৰীটোৰ যিটো এক্সিকিউশ্যন ইজ চ' গুড যে অৰিজিনেল চিনেমাখনতকৈও ৰিমেকখন অলপমান হ'লেও ভাল হৈছে। আপোনালোকে যিসকলে অৰিজিনেলখন চাইছে, সচৰাচৰ হোৱাৰ দৰে ৰিমেকবোৰ যিধৰণে বেয়া হয়, আচলতে ইয়াত বেয়া হোৱাৰ চান্স পোৱা নাই। আগতকৈ বেছি ইম্প্ৰুভ হৈছে, বেছি মডিফাইড হৈছে, বেছি স্পীড পাইছে, শ্বটছবোৰ বেছি উন্নত হৈছে এইখন চিনেমাৰ, কাৰণ একেকেইজন পৰিচালকে এইখন চিনেমা পৰিচালনা কৰিছে। আৰু যিটো ভিডিঅ'গ্ৰাফী আছে, ভিডিঅ'গ্ৰাফী কৰিছে PS বিনোদে। দিছ ইজ চ' গুড। দেয়াৰ আৰ চাম ইণ্ট্ৰিগিং শ্বটছ, কেইটামান শ্বটছ আছে, একশ্যন চিনবোৰৰ কথা মই কোৱাই নাই। প্ৰথম যেতিয়া এনকাউণ্টাৰ হয় saifalikhan আৰু ঋতিক ৰোশনৰ সেই জেলৰ ভিতৰত, সেই শ্বটছকেইটা ইমান বেছি ব্ৰিলিয়েণ্ট শ্বটছ, মানে চাইক'লজিকেল টেনশ্যন থাকে দুয়োটা চৰিত্ৰৰ মাজত। অভিনয়ৰ ক্ষেত্ৰত আৰু কেইটামান কেৰেক্টাৰ আছে। saifalikhanৰ ৱাইফৰ ৰূপত ৰাধিকা আপ্তে আছে, ক্ৰিমিনেল লয়াৰ হয় তেওঁ। ক্ৰিমিনেল লয়াৰ হিচাপে বেদাৰ তেওঁ ক্লাইণ্ট থাকে আৰু সেই হিচাপে তেওঁলোকৰ মাজৰ যিখিনি কনফ্লিক্ট হয়, এজন পুলিচ অফিচাৰ যিজনে বেদাক বিচাৰি থাকে আৰু এজন ক্ৰিমিনেল লয়াৰ যি বেদাক প্ৰটেক্ট কৰিব বিচাৰে। তাৰপিছত থাকে আৰু এটা কেৰেক্টাৰ ঋতিক ৰোশনৰ ভাইক হিচাপে ৰোহিত শ্বাৰফ আৰু তেওঁৰ প্ৰেমিকা হিচাপে যোগিতা বিহানী। সকলোৱে saifalikhanক আমি গম পাই যাওঁ যে হি ইজ এ ছিজন এক্টৰ আৰু লগতে ঋতিক ৰোশন ইজ টু হেণ্ডছম ফৰ এ লক্ষ্ণৌইয়ান গেংষ্টাৰ। তেওঁৰ যিটো একচেণ্ট তেওঁ ক'বলৈ চেষ্টা কৰিছে, লক্ষ্ণৌ একচেণ্ট এটা খুব বেছি পাৰফেক্ট হোৱা নাই, কিন্তু তথাপি চলি যায়। এক্সপেক্ট হয়তো আমি নকৰোঁ যে ইমানখিনি কৰিব পাৰে। ঋতিক ৰোশনৰ কেৰেক্টাৰটো যিটো লেয়াৰ্ড কেৰেক্টাৰ, দিছ ইজ হি প্লেড ইট ভেৰি ৱেল। আৰু অৰিজিনেল যিখন তামিল চিনেমা, সেই তামিল চিনেমাখনৰ সেই ছেইম কেৰেক্টাৰটোৰ যেনেকুৱা আছিলে, অলপমান শান্তশিষ্ট আছিলে, তাৰ তুলনাত এইখন চিনেমাৰ হিন্দী চিনেমাখনত ঋতিকৰ কেৰেক্টাৰ এক্সিকিউশ্যনটো অলপমান ৱাইল্ড হৈছে, অলপমান উইয়াৰ্ড হৈছে। আৰু যিটো আমি বেতালত আচলতে দেখিবলৈ পাওঁ, আমাৰ যিটো লোককাহিনী হিচাপে আমাৰ মূৰত যিটো সোমাই আছে যে বেতাল এনেকুৱা কেৰেক্টাৰ হ'ব, অকণমান আনপ্ৰেডিক্টেবল হ'ব। চ' দ্য ষ্টৰিজ আৰ চ' আনপ্ৰেডিক্টেবল। দ্য ষ্টৰিজ যিখিনি ঋতিক ৰোশনে চেফক শুনায়, টুইষ্ট থাকে, আনপ্ৰেডিক্টেবল আউটকাম থাকে। চ' তেনেকৈ থ্ৰিলাৰ হিচাপে চিনেমাখন আগবাঢ়ে। চিনেমাখনৰ ষ্টৰিখিনিক খুব ধুনীয়াকৈ সহযোগ কৰিছে বেকগ্ৰাউণ্ড স্ক'ৰে। অলৰেডি আগৰ চিনেমাখনতে যথেষ্ট ইয়াৰ BGMটো যথেষ্ট বিখ্যাত। তাৰোপৰি চিনেমাখনত বেছি গান নাই, সেইটো এটা ভাল প্লাছ পইণ্ট। কম গান, তাৰ মাজতো দুটামান গান ভৰাই দিবলৈ চেষ্টা কৰিছে, বাট মেইন যিটো টেনশ্যন, সেই টেনশ্যনটো বাধা দিয়াৰ ক্ষেত্ৰত চিনেমাখনে বৰ বেছি বেয়া নেগেটিভ ৰোল প্লে কৰিব পৰা নাই, সেইটো এটা ভাল কথা। চিনেমাৰ যিকেইজন ডিৰেক্টৰ, তেওঁলোক হৈছে পুষ্কৰ আৰু গায়ত্ৰী। তেওঁলোকে পৰিচালনা কৰা আৰু এখন সিৰিজ মই চাইছিলোঁ, সেইখন সিৰিজ হৈছে এমাজনত এতিয়া উপলব্ধ, চুগলৰ বিষয়ে ৰিভিউ কৰিবলৈ মই বহুত দিনৰ পৰা ভাবি আছিলোঁ, কিন্তু এলাহত আচলতে থাকি গৈছিলে। সেই সিৰিজখন চাই মই খুব ভাল পাইছিলোঁ আৰু সেইখন সিৰিজৰ মেইন কেৰেক্টাৰ কেইটামানৰ লগত এইখন চিনেমাৰ বহুতখিনি মিল মই দেখা পাইছোঁ। দ্য কেৰেক্টাৰ্ছ আৰ লেয়াৰ্ড
কেতিয়াবা এনেকুৱা হয় ন আমি ভাল আৰু বেয়া চৰিত্ৰৰ মাজত আমি ডিভাইড কৰিব নজনা হৈ থাকোঁ মানে কিছুমান মানুহ ভাল কোনবোৰ মানুহ বেয়া সেই কথাটো আমি কেতিয়াবা ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰা হৈ পৰোঁ আৰু দুইটা সেই কথাটোৱে এইখন চিনেমাটো আৰু সেই সিৰিজখনতো তেওঁলোকে দেখাবলৈ চেষ্টা কৰিছে সুগল হৈছে এনেকুৱা এটা ষ্টৰী আছিলে য'ত অলপ থ্ৰিলাৰ আছিলে এগৰাকী ছোৱালী নোহোৱা হৈ যোৱাৰ কাহিনী এটা এগৰাকী ছোৱালীক বিচাৰি থাকে সকলোৱে সৰু ছোৱালীজনী নোহোৱা হৈ যায় আৰু সেই ষ্টৰীটো বিচাৰি বিভিন্ন ধৰণৰ কাহিনী ৰিভিল হৈ গৈ থাকে লাষ্টত গৈ পিনি বহুতকেইটা ইছ্যু ওলায় ছ'চিয়েল ইছ্যু ওলায় সেইটো এটা বেলেগ বিষয় আল্টিমেটলি আমি কি পাওঁ ভাল আৰু বেয়াৰ মাজৰ যিখন প্ৰাচীৰ সেই প্ৰাচীৰখন প্ৰায়ে ব্লাৰ হৈ যায় সিমিলাৰলি ইয়াতো সেই দুটা কেৰেক্টাৰ দেখাইছে বিক্ৰম আৰু বেদা দুইটা কেৰেক্টাৰৰ যিহেতু কপ হিচাপে সৈফ আলী খান আৰু গেংষ্টাৰ হিচাপে ঋতিক ৰোশন দুইজনে বিভিন্ন সময়ত বেলেগ মাৰ্ডাৰ কৰিছে এনকাউণ্টাৰ কৰিছে সেই এনকাউণ্টাৰ্ছবোৰ বা সেই মাৰ্ডাৰবোৰৰ আঁৰৰ কাহিনীবোৰ ৰিভিল কৰিবলৈ ইয়াত চেষ্টা কৰা হৈছে আৰু তাৰপাছত দেখা গৈছে যে দুইটা কেৰেক্টাৰৰে ভাল বেয়াৰ মাজৰ গোটেই কথাখিনি ব্লাৰ দে আৰ অল গ্ৰে কেৰেক্টাৰ্ছ চ' সেইটো কাৰণে এখন চিনেমা চোৱাটো বহুত ইণ্টাৰেষ্টিং নিচিনা লাগিছে নতুন কথা নহয় নিউ নৱেৰ চিনেমা জনৰাৰ এইবোৰ বস্তু হৈ থাকে বাট অভাৰঅল দিছ ইজ এ ভেৰি এংগেজিং ফিল্ম যিসকলে ঋতিক ৰোশন ফেন যিসকলে সৈফ আলী খানৰ এক্টিং ভাল পায় যিসকলে একশ্যন থ্ৰিলাৰ জনৰাটো ভাল পায় তেওঁলোকে এখন চিনেমা উপভোগ কৰিব যিসকলে অলৰেডি তামিল চিনেমাখন চাইছে তেওঁলোকেও হিন্দী এই ৰিমেক ভাৰ্চনটো নিশ্চয় ভাল পাব মই ভাল পালোঁ আপোনালোকে ভাল পাবনে নাই সেইটো আপোনালোকে চাই জনাব আৰু যদি আপোনালোকে ইতিমধ্যে চালে যদিও কমেণ্টত আমাক নিশ্চয় জনাব খুব সোনকালে আৰু এখন নতুন চিনেমাৰ ৰিভিউ লৈ আহি আছোঁ আৰু সেইখন চিনেমাৰ নাম হৈছে ব্ৰিজ এখন অসমীয়া চিনেমা যিখন থিয়েটাৰত চলে তেতিয়ালৈকে আমাৰ চেনেলটো চাই থাকিব আমাক মৰম দি থাকিব আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব বাই